আজি আমাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ শিতানৰ তৃতীয়টো খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আমাৰ এই ভিডিঅ'টোৱে আপোনালোকক সামান্যভাৱে হ'লেও উপকৃত কৰিব। ধন্যবাদ। আজি প্ৰশ্নোত্তৰ শিতানৰ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতাটো কি? ইয়াৰ অপশ্যন কেইটা হৈছে হিন্দু সভ্যতা, মেছোপটেমিয়া সভ্যতা, গ্ৰীক সভ্যতা আৰু চীন সভ্যতা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেছোপটেমিয়া সভ্যতা। দ্বিতীয়টো প্ৰশ্ন হৈছে ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থৰ লেখক কোন? ইয়াৰ অপশ্যন কেইটা হৈছে জৱাহৰলাল নেহেৰু, চেতন ভগত, নিৰুতচি চৌধুৰী নে মহাত্মা গান্ধী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহেৰু। তৃতীয়টো প্ৰশ্ন হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম কি? ইয়াৰ অপশ্যন কেইটা হৈছে ইছলাম ধৰ্ম, সনাতন ধৰ্ম, ইহুদী ধৰ্ম, বাহাই। শুদ্ধ উত্তৰটো হৈছে সনাতন ধৰ্ম। আমাৰ প্ৰশ্নোত্তৰ শিতানৰ চতুৰ্থটো প্ৰশ্ন হৈছে নাবাৰ্ড কোন চনত স্থাপিত হৈছিল? ইয়াৰ অপশ্যন কেইটা হৈছে 1971 চন, 1992 চন, 1991 চন নে 2001 চন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1992 চন। আমাৰ পঞ্চম প্ৰশ্নটো হৈছে ইণ্টাৰনেটৰ জনক কোন? ইয়াৰ অপশ্যন কেইটা হৈছে লৰেন্স ৰবাৰ্টছ, ভিন চাৰ্ফ, টিম বাৰ্নাৰ নে চাৰ্লছ বেবেজ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভিন চাৰ্ফ। আমাৰ ষষ্ঠটো প্ৰশ্ন হৈছে এছীয় সিংহ ক'ত পোৱা যায়? ইয়াৰ অপশ্যন কেইটা হৈছে গিৰ ৰাষ্ট্ৰীয় উদ্যান, কৰবেট ৰাষ্ট্ৰীয় উদ্যান, কানহা ৰাষ্ট্ৰীয় উদ্যান নে দাচিগাম ৰাষ্ট্ৰীয় উদ্যান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গিৰ ৰাষ্ট্ৰীয় উদ্যান। আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোন ঠাইত টেলিফোন তৈয়াৰ কৰা কাৰখানা আছে? ইয়াৰ অপশ্যন কেইটা হৈছে বাংগালুৰু, জলন্ধৰ, পোখৰাণ আৰু পানীপথ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাংগালুৰু। অষ্টমটো প্ৰশ্ন হৈছে সত্যমেৱ জয়তে শব্দটোৰ উৎস কি? ইয়াৰ অপশ্যন কেইটা হৈছে উপনিষদ, বেদ, ৰামায়ণ নে মহাভাৰত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উপনিষদ। আমাৰ প্ৰশ্নোত্তৰ শিতানৰ 9মটো প্ৰশ্ন হৈছে প্ৰথমে ভাৰতৰ ইতিহাস কোনে লিখিছিল? ইয়াৰ অপশ্যন কেইটা হৈছে প্লেটো, জেমছ মিল, জন ডিডিউ নে এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেমছ মিল। আমাৰ 10মটো প্ৰশ্ন হৈছে SMS-ৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ অপশ্যন কেইটা হৈছে স্মল মেছেজ চেণ্ডিং, শ্বৰ্ট মেছেজ ছাৰ্ভিচ, শ্বৰ্ট মেছেজ চেণ্ডিং নে স্মল মেছেজ ছাৰ্ভিচ। শুদ্ধ উত্তৰটো হৈছে শ্বৰ্ট মেছেজ ছাৰ্ভিচ। 11 নম্বৰ প্ৰশ্নটো হৈছে গুগল নামৰ প্ৰযুক্তি কোম্পানীটোৰ জন্মৰ চন কি? ইয়াৰ অপশ্যন কেইটা হৈছে 2007 চন, 1972 চন, 1990 চন নে 1998 চন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1998 চন। আমাৰ 12 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় চিনেমা জগতৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ অপশ্যন কেইটা হৈছে সত্যজিৎ ৰায়, দাদা চাহেব ফাল্কে, ভি শান্তাৰাম নে ৰাজ কাপুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাদা চাহেব ফাল্কে। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া আমি নতুনকৈ ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হ'ম। ধন্যবাদ।